হেল্ল' এভৰিৱান, এনেকুৱা ধৰণৰ পিংক কালাৰ পিঠা কোনে কোনে বনাই পাইছে আৰু খাই পাইছে জনাবলৈ নাপাহৰিব দেই। আজি মই এই পিঠাটো বনাবৰ কাৰণে কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এইটো একদম নেচাৰেল বস্তুৰে বনাইছোঁ। ইমান ধুনীয়া কৰি হৈ যায় যে ভবাই নাছিলোঁ। তাৰ বাবে মই 2টা বিট কাটি লৈছোঁ আৰু বিটটো মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু তাৰ পৰা কিমান ধুনীয়াকৈ কালাৰটো ওলাইছে আপোনালোকে চাবচোন। একদম ৰঙা, ডাঠ ৰঙা, আৰু তাৰ লগতে এনেকৈ পিঠাগুড়িখিনিৰ লগত মায়ে এনেধৰণে মিক্স কৰি দিলে আৰু দেখিছেনে কি ধুনীয়া পিংক কালাৰ হৈ ওলাইছে। তাৰপিছত এনেকৈ চালনীৰে চালি লৈ আপোনালোকে ধুনীয়াকৈ পিঠাটো বনাব পাৰিব। পিঠাটো চাওকচোন, ইমান ধুনীয়া দেখা হৈছে, ইমান মৰম লগা হৈছে নহয় জানো। আৰু আপোনালোকে এইটো পিঠা খাই বহুত হেল্ডি হয়। এইটো পিঠা কাৰণ বিটটোতো আমাৰ স্বাস্থ্যৰ বাবে বহুত ভাল নহয় জানো। তো সেয়েহে পিঠাখন বহুত হেল্ডি হয়। আপোনালোকে খালেও আপোনালোকৰ একো প্ৰব্লেম নহ'ব। বিৰাট কোমল হৈছে পিঠাখন আৰু খায়ো বহুত ধুনীয়া লাগিছে। আপোনালোকেও ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।